Hello everybody, welcome to my channel. মোৰ চেনেলত যে আহিছে আপোনালোকে বহুত বহুত থেংক ইউ। মোৰ নাম হৈছে নিবিৰ। যোনে যোনে মিউজিক প্ৰডাকশ্যন শিকিব বিচাৰিছে ভিডিঅ'টো একদম লাষ্টৰলৈকে চালে হ'ল, কাৰণ এই ভিডিঅ'টো বহুত হেল্পফুল হ'ব পাৰে। এই ভিডিঅ'টো বিশেষকৈ অসমৰ অডিয়েঞ্চৰ কাৰণে মই বনাইছোঁ। অলপ মিউজিক প্ৰডাকশ্যনটো অসমৰ মানুহে অলপ জানক কেনেকুৱা কৰে। And if anybody wants me to teach you guys music production in English, you can request me in the comment section. মই Xuror Deuka গানটো প্ৰজেক্ট ৱাক থ্ৰু কৰিম। প্ৰজেক্টটো দেখুৱাৰ আগতে মই গানটোৰ বিষয়ে অলপ কৈ লওঁ। মানে এই গানটো বহুত নিজৰ মনেৰে বনোৱা। এইটো গানৰ লিৰিক্সটো লিখিছে জ্যোতিপ্ৰকাশ মহন্তই, যাক আমি জিত বুলি মাতোঁ। আমাৰ জিতদাৰ মানে এইটো লাইফৰ সঁচা কাহিনী, গতিকে এইটো সঁচা ইম'শ্যন আছে মই ভাবোঁ আৰু এই গানটোৰ ভিতৰত। এই প্ৰজেক্টটো আচলতে ফাইনেল প্ৰজেক্টটো নহয়। যোনখিনি মিডিত কনভাৰ্ট কৰা নাছিলোঁ সেইবিলাক বেলেগ প্ৰজেক্ট হয়। এইটো অডিঅ'ত বাউন্স কৰা প্ৰজেক্টখিনিহে হয়। আৰু যোনখিনি দেখা মই একদম বেছিক মিক্সিং পাৰ্টখিনি আৰু কি এৰেঞ্জমেণ্টত কি লুকাই আছে যোনটো শুনা পোৱা নাযায় এনে, সেইকেইটা দেখাম বাৰু। যোনে যোনে শুনা নাই গানটো এবাৰ শুনাই লওঁ মই। নালাগে মিছা মায়া মিছা মগ্ৰ, আছে বহু আশা সাৱটি লওঁ ধৰা সেই আকাশ গানেৰে কৰি জীৱন ৰঙীন। সুৰৰ দেউকা লগাই উৰি ফুৰিব প্ৰতিপল প্ৰতিক্ষণ। সুৰৰ দেউকা লগাই উৰি ফুৰিব আজীৱন মোৰ। মই ড্ৰাম পাৰ্টখিনিয়ে প্ৰথম দেখাই লওঁ। এইটো চিম্পল পাৰ্কাশ্যন বুজি আছে, অলপ বংগ কংগ কি কয় এইটো ভালদৰে নাজানো। সেইটো পাৰ্কাশ্যন হিচাপে মই ইয়াতে ৰাখিছোঁ প্ৰথম পাৰ্টখিনি। এইটো পাৰ্কাশ্যনে গোটেই গানটোত বজি থাকে। ইমান সেনেকুৱা মানে ভেৰিয়েশ্যন নাই। এইটো হ'ল জুমড আউট। মিক্সাৰটো চালে এইটো হ'ল মিক্সাৰ। মোৰ ভইচটো কি হৈছে? নালাগে মিছা মায়া এইটো কেকটো, আৰু পিছত অলপ কিবা চাব বেজ এটা বাজি আছে বাৰু, এইটো চাওঁ কোনটো হয়। ক'ত বা আছে এইটো বাৰু, থাকিলে একো নহয়। এইটো ষ্ট্ৰিংছ বাজি আছে, আৰু লাহে লাহে এটাকৈ মই ইমান অলপ ভালকৈ এৰেঞ্জ কৰি কৈ আছোঁ মই।
ইয়াতে ক্লেপছ বাজিছে, এইটো কিক বাজিছে আৰু এইটো পাৰ্কাশ্যনটো বাজি আছে। বেছিভাগ ট্ৰপিকেল হাউচত ইউজ হয় এইটো ফিলৰ পাৰ্কাশ্যনটো। EQ, এইটো পেৰামেট্ৰিক EQ, এইটো এফেক্টছ নোহোৱাকৈ শুনিলে এনেকুৱা শুনে। জাষ্ট অলপ ল' এণ্ডটো কাটা গৈছে। আৰু এইটো হ'ল শ্বেকাৰ্ছ, এইটো অলপ টেম্বৰিন আৰু শ্বেকাৰ মিক্স আছে এইটো। এইটো ক্লেপছ, এইটো ল' কাট কৰা গৈছে। আৰু এইখিনিতো আছে, এইখিনিতো এইখিনিতহে আছে কিবা এটা। জাষ্ট হাই হেডটো তাতে ৰিভাৰ্চ হৈছে। বাকী এতিয়া ড্ৰপখিনিতো ছেইম, এই হাই হেডটো খালি ইণ্ট্ৰডিউচ হৈছে। নাই হাই হেডটো আছিলে চাগে আগতে। কোনটো আছিল বা ভালকৈ এৰেঞ্জ কৰা নাই এইটো প্ৰজেক্টটোত, উল্টা পুল্টা কৰি আছোঁ সেইকাৰণে। ফাইনেল প্ৰজেক্টটো ভালদৰে এৰেঞ্জ কৰা হয়। একচুৱেলি CPU বহুত খাইটো, সেইকাৰণে অডিঅ'ত মই বাউন্স কৰি দিছোঁ। ভইচ আছিল। এইখিনি খালি কিক বাজি আছে, বাকী একো নাই। এই কিকটো এফেক্টছ একো নাই ইয়াতে। ভইচটো মিউট কৰাই ভাল হ'ব এটা। স্ট্ৰিংছ, আচ্ছা এইটো ক্ৰেছ। লাষ্টত খালি ৰাইড এটা বাজি আছে, তো ৰাইডটো চাগে ইয়াতে নাই। এইটো মিক্সাৰ চেনেলত এছাইন নাই। তলত থাকিব। এইটো জাষ্ট চিম্পল ৰাইড হয়। কিকৰ লগত অনে বাজি আছে। মই উৰি গানটোৰ ওপৰতো মই হেৰি কৰিছিলোঁ, মোৰ যোনটো ৰিমিক্সটো আছিল সেইটো ভিডিঅ'টো কাটিব লগা হ'ল, কাৰণ কেইটামান অলপ কপিৰাইট ইছ্যুজ ফিউচাৰত থাকিব, সেইকাৰণে মই ডিলিট কৰিব লগা হ'ল। বাৰু এইটো ভিডিঅ'টোত একো সেনেকুৱা নাই, কপিৰাইট ইছ্যু নহ'ব। এতিয়া কৰ্ডখিনি দেখাম মই। এই ফাৰ্ষ্ট পাৰ্টখিনি এইটো জাষ্ট চিম্পল, এইটো চাগে নেক্সাছৰ হয় এইটো চাউণ্ডটো, চাব লাগিব। এই প্ৰজেক্টবিলাক নাম নিদিলে সেইকাৰণে এই গণ্ডগোল হয় এইবিলাক।
উপায় নাই বাৰু কৰ্ডখিনি দেখাই লওঁ প্ৰথমে কি কি কৰ্ডছ ইউজ কৰিছোঁ এইখিনি কৰ্ড প্ৰগ্ৰেশ্যন হয় মোৰ অলপ হাই কাট কৰাৰ কাৰণে অলপ ঠাণ্ডা লাগি থাকিব একচুৱেলি হাই ফ্ৰিকুৱেঞ্চিবিলাক কাটিলে ঠাণ্ডা লাগে কিছুমান কৰ্ডবিলাক মানে কিছুমান চাউণ্ডবিলাক আৰু এইটো হাই কাটটো অট'মেট কৰা আছে এনেকুৱা এফেক্টছটো কাটিলে এনেকুৱা শুনে এইটো চেম অট'মেট কৰা আছে হাই ফ্ৰিকুৱেঞ্চিখিনি পেৰামেট্ৰিক ইকিউট এনেকৈ গোটেইখিনি ৰিপিট হৈ থাকে আৰু বাকী একো স্পেচিয়েল নাই এইটো একচুৱেলি মই বেছি ইনষ্ট্ৰুমেণ্ট এনেকুৱা দিয়া নাই সেইকেইটা ইনষ্ট্ৰুমেণ্ট চলি থাকে কাট অফ কিবা কিবি কৰোঁ সেইকেইটা চলি থাকে চেম ইয়াতেও কাট অফ এফেক্টছ নাথাকিলে এনেকুৱা চাউণ্ড অলপ ল' এণ্ডটো বেছিকৈ আছে ল' মিডখিনি একচুৱেলি নৰ্মেলি শুনিলে ভালেই লাগে কিন্তু বেছৰ লগত মিলাবৰ কাৰণে কাটি দিব লগা হয় অলৰেডি বেছে সেইটো স্পেচটো লৈ আছে যেতিয়া আচ্ছা মই এতিয়া ফ্লুটটো দেখাম ফ্লুটটো এফেক্টছটো বন্ধ কৰিলে এনেকুৱা শুনে অলপ কম্প্ৰেছ নিচিনা শুনি আছোঁ মই এতিয়া চাগে পিছত ফিক্স কৰিলোঁ এইটো মিক্সটোত ইমান ভাল লগা নাই বাৰু কম্প্ৰেশ্যন বাঢ়ি আছে এইটো কমাই দিলে ভাল হ'ব থ্ৰেছহোল্ডটো অলপ কমাই দিওঁ অলপ আৰাম লাগি আছে এইটো ভিনটেজ এক্সাইটাৰ অৰেল এক্সাইটাৰ এইটো এটা এক্সাইটাৰ হয় এইটো মই ফ্ৰিকুৱেণ্টলি ইউজ কৰি থাকোঁ এইটো এক্সাইটাৰ নোহোৱাকৈ আৰু উইথ এক্সাইটাৰ অলপ হাই এণ্ডখিনি অলপ হেৰি কৰি দিয়ে আৰু মানে ওলাই দিয়ে অলপ ব্ৰাইট কৰি দিয়ে চাউণ্ডটো
এটাৰ পিছত এটা দেখাইছোঁ এবাৰ এইখিনি পাৰ্টখিনি এইটো হ'ল ভইচটো অলপটো ষ্ট্ৰেচ কৰাই ভাল হ'ব এইটো কিক হাই হেড এই পাৰ্কাশ্যন লুপটো কিয় বজা নাই এইটো অট'মেট কৰা আছে এই লাষ্টৰখিনিতে বাজে মানে ছেকেণ্ড বাৰটোত আৰু বহুতে নাজানে ইয়াতে গীটাৰো আছে শুনাই আছোঁ মই এইবিলাক মিউট কৰিব লাগিব প্ৰথমে এইটো বহুত এইটো এটা চেম্পল লাইব্ৰেৰী হেৰিৰ চেম্পল লাইব্ৰেৰী কণ্টেক্টৰ তাতে ছেশ্যন গিটাৰিষ্ট বুলি কয় একচুৱেলি এইখিনি বেছি কাটিলোঁ নেকি অলপ কমাই দিয়া ভাল একচুৱেলি কি হয় কেতিয়াবা বেছি ল' এণ্ডটো কাটি দিলেও বেয়া লাগে বেছি ল' মিড পাৰ্টখিনি বেছি কাটি দিলেও বেয়া লাগে কাৰণ এইটো যদিহে মিক্সটোক মানে হেৰি মাদি নকৰে তেতিয়া ভাল আৰু উল্টা মানে সেইখিনি ফ্ৰিকুৱেঞ্চি বেছটোৰ লগত লেয়াৰহে হৈ যায় এইটোতো অলপ চাগে পিয়ানোটো মই অলপ বেছিয়ে কমাই দিছিলোঁ মই উঠাই দিওঁ অলপ এইটো ওজন এইট ইমেজাৰ এইখিনিত মেইন ফ'কাল পইণ্টটো এই ষ্ট্ৰিংছ কেইটাই এইটো এল স্ক'ৰিং ষ্ট্ৰিংছ হয় হেৰিৰ লাইব্ৰেৰী কণ্টেক্টৰে লাইব্ৰেৰীটো মই কেতিয়াবা মিডি ফাইলটো দেখাম কেনেকুৱা এইখিনি কম্প'জ কৰিলোঁ এইটো জাষ্ট প্ৰজেক্ট ৱাৰ্ক থ্ৰু কাৰণে মই দেখুওৱা নাই কিছুমান বস্তু চাগে যদি টিউটৰিয়েল লাগে মোৰ ফালৰ পৰা যদি টিউটৰিয়েল লাগে কোনোবাক মোক কমেণ্টত মোক ক'লে হ'ল বা ইংলিছত যদি লাগে সেইটো ক'লে হ'ল মই ইংলিছতো টিউটৰিয়েল দিব চেষ্টা কৰিম গোটেইকেইটা এইখিনি মিলাই এইখিনি গোটেইকেইটা চাউণ্ড মিলাই এনেকুৱা শুনে এইখিনি আৰু এইখিনি দেখাই আছোঁ
এইটো একচুৱেলি 20 বাৰমান মই গোৱা এইখিনি মানে লেয়াৰ কৰি 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 চাউণ্ডটো এনেকুৱা হৈছে উইদাউট এই আৰু এইটো ট্ৰু ভাৰ্ব বুলি কোৱা ৰিভাৰ্বটো লগাইছোঁ বহুত ভাল লাগে মোক এইটো উইদাউট ট্ৰু ভাৰ্ব অলপ হাই এণ্ডটো কাটা গৈছে ল' এণ্ডটো দৰকাৰ নাই এইটো লেয়াৰ আছে অলপ হাই অক্টেভো গাইছোঁ অলপ ল' অক্টেভো গাইছোঁ এইটো ব্লেণ্ড কৰি এইটো চাউণ্ডটো হৈছে এই ৰিভাৰটোৱে কিন্তু এই ড্ৰিমি স্পেচটো বহুত ডাঙৰ স্পেচ কৰি তোলে এইখিনি এন্ধাৰ সামৰি লৈ পোহৰ বিচাৰি সজাব মন এক নতুন পৃথিৱী নামানো কোনো বাধা নামানো কোনো প্ৰাচীৰ সাজিমে মই মনে বিচৰা সেই গানৰ টেষ্টৰটো হৈ আছে এইখিনি আৰু এইটো পিছত চাম মই নামানো কোনো প্ৰাচীৰ সাজিমে মই মনে বিচৰা সেই গানৰ পৃথিৱী অলপ কমাই দিয়ে ভাল হ'ব এতিয়াৰ কাৰণে ওজন 8টোৱে দেখাই দিছোঁ এইটো ওজন 8 ওজন 8 অহাৰ পৰা মোৰ প্ৰডাকশ্যন অলপ হেৰি হৈ গ'ল চেঞ্জ হৈ গ'ল জাষ্ট ইনপুট গেইনটো অলপ কমাই দিছোঁ মই এতিয়া ভোকেলখিনি দেখাই দিওঁ সাজিমে মই মনে বিচৰা সেই গানৰ পৃথিৱী নামানো কোনো বাধা নামানো কোনো প্ৰাচীৰ সাজিমে মই মনে বিচৰা সেই গানৰ পৃথিৱী নামানো কোনো বাধা এইটো এটা বাছ এই ছেকেণ্ড বাছটোত মই ৰাউট কৰি দিছোঁ ছিগনেলখিনি এইটো উইদাউট এফেক্টছ এইটো উইদাউট ডিলে আৰু ৰিভাৰ্ব এফেক্টছ ইয়াতে লগাইছোঁ মই আৰভক্স মনো এইটো মই ইউজ কৰোঁ মই হেৰি কৰিবলৈ ভোকেলত বহুত ভাল লাগে CLA এইটো কম্প্ৰেছৰটো বেলেগ কাম নাই তাৰ গেইনটো খালি মই কণ্ট্ৰল কৰাৰ কাৰণে মই দিছোঁ 8 dB সাজিমে মই মনে বিচৰা সেই গানৰ পৃথিৱী ৰিভাৰ্বটো অলপ বেছি হৈছে কমাই দিওঁ নামানো কোনো প্ৰাচীৰ সাজিমে মই মনে বিচৰা সেই গানৰ পৃথিৱী নামানো কোনো বাধা নামানো কোনো প্ৰাচীৰ সাজিমে মই মনে বিচৰা সেই গানৰ টাইমটো 4 আছে কোনো বাধা এক ছেকেণ্ড এটা বাৰ মূৰে মূৰে বাজে সাজিমে মই মনে বিচৰা সেই গানৰ পৃথিৱী এটা ডিলেখিনি অট'মেট কৰা আছে যি জেগাত লাগে সেইখিনি জেগাতে মই ডিলে দিওঁ বাকীকেইটা গোটেই চাওঁ নেকি এই চাউণ্ডটো এই ষ্ট্ৰিংছবিলাক ইণ্ট্ৰডিউচ হয় এইটো জাষ্ট অলপ ল'টো কাটি দিছোঁ চিম্পল মই ষ্ট্ৰিংছটোৱে এইটো LA স্ক'ৰিং ষ্ট্ৰিংছ ধুনীয়া লাইভ ফিলিং আহে আৰু বেলেগ স্ক্ৰীন স্কেলাৰ কৰি এইটো ভাল লাগে মোৰ বহুত কিন্তু মই ক'ব লাগিব এই একচুৱেলি কিছুমান চাউণ্ড হাই কোৱালিটি যদি লোৱা যায়
পিছৰলৈকে মিক্সিঙৰ এইবিলাক একো প্ৰব্লেম নাথাকে প্ৰথম অৱস্থাতে যদি চেম্পল কোৱালিটিটো বেয়া তেতিয়া বহুত কেতিয়াবা মিক্সিং কৰিলেও ভাল নহয় আৰু এই চেম্পলবিলাকৰ কোৱালিটিটোৰ কাৰণে এইটো গানটোত অলপ ফিলটো অলপ ডিপ হয় লিৰিক্সে যি বুজাইছে সুৰটোও সেইটো বুজাইছে আৰু মিউজিকটো সেইটো বুজাইছে সেইটো গানটো সেইটো যাতে মই সেইটো কৰিবৰ কাৰণে এম কৰোঁ এইখিনি জেগাত চাগে এইটো ৰিভাৰ্বটো ইয়াতো মিক্স লেভেল কমো আছে ইয়াতে ৰিভাৰ্বখিনিও অট'মেট কৰা আছে ড্ৰপটো ষ্টাৰ্ট হোৱাৰ লগে লগে ৰিভাৰ্বটো বহলি যায় এইটো একচুৱেলি ফাইনেল মিক্সত ভালকৈ অলপ দিছোঁ এইটো প্ৰজেক্ট ফাইলত নাই ভালদৰে কিছুমান বস্তু মইতো ভইচটো মিউট কৰিলে এইখিনি এনেকৈ শুনে ছেইম সেইটো আগৰ ড্ৰপটোৰ নিচিনাই ছেইম আৰু ছেইম ইনষ্ট্ৰুমেণ্ট বাজি আছে লুপছ কি বুলি পাৰকাশ্যন লুপছটো বাজি আছে লুপছকেইটা বাজি আছে লগতে কিক স্নেৰ নাই চাগে ক্লেপছ লগতে হাই হেড কিন্তু ইয়াতে এইটো বস্তু এই ৰাইটটো ইণ্ট্ৰডিউচ কৰিলোঁ মই ইয়াতে সেইখিনি আৰু এইখিনি জেগাটো এইখিনি জেগাটো বেছটো অট'মেট কৰা আছে এইখিনি কিবা বস্তু মানে শেষ হৈ যোৱা নিচিনা লাগে আৰু ইণ্ট্ৰডিউচ হ'ব আৰু সেনেকুৱা লাগে ফিলিংটো এবাৰ হ'লে উল্টা কৰিছোঁ বেছৰ ক্ষেত্ৰত ল' কাট কৰিছোঁ এবাৰ ল' কাটটো অট'মেশ্যন কৰিছোঁ দেখাই আছোঁ মই ক'ত বা গ'ল এইটো আৰে এইটো ইমান হেৰিলৈকে নাযায় 200 হাৰ্টছৰ এইখিনি ওচৰে পাছৰে চুই আহে আৰু এইটো চাউণ্ডটো কেনেকুৱা পোৱা যায় এইটো হ'ল এ শাৰ্প নোটত আছে আৰু তাৰ এটা অক্টেভ তলত আৰু এইটো এই বাটনটো টিপিলে এইটো শ্লাইডিং ফাংচনটো পোৱা যায় এইটো বেলেগ নোটত থাকিলে কেনেকুৱা চাউণ্ড হয় মই দেখাই আছোঁ শুনাই আছোঁ এইটো কনফিউজ হৈ গ'লোঁ একদম তলত নিলোঁ জল্দি শেষ হৈ যায় কিন্তু শেষ হোৱা নাই এইটো চাগে EQ কৰি দিয়া আছে সেইকাৰণে এইটো ৰিভাৰ্ছ ক্ৰেছ বাকী কি আছে মই দেখাই আছোঁ আৰু কি পাৰ্ট থাকি গ'ল চবটো দেখালোৱে এইটো শুনা পোৱা নাযায় কিন্তু তথাপিও কিবা এটা এড কৰে আৰু ৰিভাৰ্ছ কিবা এটা বস্তু অহা নিচিনা কিবা এটা ইণ্ট্ৰডিউচ হ'ব আৰু আগজাননী দিয়া নিচিনা হয় সাৱতি লওঁ ধৰা
আৰু কিছুমানে ইয়াত ভলিউম অট'মেশ্যন কৰিছোঁ কিছুমান জেগাত কিছুমান বেছি ভলিউম হৈ আছে অলপ সেইটো মানে বাছ এফেক্টছ কম্প্ৰেছৰ যোৱাৰ আগতে মই সেইটো ছিগনেলটো মানে অলপ কমাই দিছোঁ যাতে কম্প্ৰেছৰৰ অলপ মানে জোৰটো কম পৰে আৰু এটা পাৰ্ট থাকি গ'ল চাগে এইখিনি আন্ধাৰ সামৰি লৈ পোহৰ বিচাৰি সজাব মন এক নতুন পৃথিৱী আন্ধাৰ সামৰি লৈ এইখিনি এফেক্টছখিনি দেখা লৈ চাগে ন আচ্ছা এইটো হৈ গ'ল নহ'লে পৃথিৱী আন্ধাৰ আৰু কি সামৰি বাকী লৈ থাকিল পোহৰ বিচাৰি সজাব এক নতুন একো নাই আৰু পৃথিৱী আৰু কিছুমান বস্তু মিছ কৰিছোঁ যদি আৰু উপায় নাই মই বেলেগ দিনা দেখাম নহ'লে আজিৰ কাৰণে এইখিনিয়ে এইটো একচুৱেলি মোৰ টিউটৰিয়েল নাছিলে কিন্তু যিখিনি পাৰে মোৰ প্ৰজেক্টটো এনেই দেখালোঁ আৰু যোনে যোনে মোৰ চেনেলত প্ৰথমবাৰ আহিছে মোৰ মিউজিকবিলাক অলপ চেক কৰিলে হ'ল নহ'লে আজিৰ কাৰণে ৰাখিছোঁ বাই বাই